মানে হাগ্ৰা মহিলাৰে চিঞৰি চিঞৰি কৈ আছে মই আমাৰ চৰকাৰ আকৌ আহিলে আমি মাটিৰ পাট্টা দিম আমি তেনেকৈ কৰিম আমি জনসাধাৰণ যি ভূমিহীন মানুহ আছে সিহঁতক ভূমি দিম এনেকৈ কৈ আছে চিঞৰি চিঞৰি কৈ আছে হয় আজি মানে এনেকুৱা মানে মানুহবিলাকে যে জইনিং আহি আছে ইউ পি পিলত আমি যোগদান কৰিম ইউ পি পিলৰ লগত মিলি কাম কৰিম বুলি সমাজে ৰাইজে সকলো ওলাই আহিছে এইটো কথা সঁচাই আজি 17 বছৰ দিনত এইটো 17 বছৰ যি বি পি এফে ইয়াত ৰাজত্ব কৰিছিল যেতিয়া যি শাসন চলাইছিল এই 17 বছৰ আজি আমি কি কৰিছে ডেভেলপমেণ্ট কৰিছে কৰা নাই এইটো বেলেগ কথা কিন্তু জনসাধাৰণ সমস্যাবোৰ কিমানলৈকে সমাধান কৰিব পাৰিছে জাতীয় সমস্যাবিলাক কিমান সমাধান কৰিছে এইটো সকলোৱে জানে মানে কোনো এটা জাতীয় সমস্যা বা ৰাইজৰ সমস্যা একদম জিৰ' লেভেলত সিহঁতে কাম কৰিছে তাৰে কাৰণে আজি 17 বছৰ যি এটা শাসন চলাইছিল আজি বি পি এফক মানে টোটালি বাদ দিছে ৰাইজে আজি এতিয়া ইউ পি পিলক যোগদান কৰিবৰ কাৰণে আজি আমি খাউৰুং প্ৰাইমাৰীৰ অন্তৰ্গত আমি 800+ আমি তাত বিভিন্ন জনগোষ্ঠী আদিবাসী গোৰ্খা হিন্দীভাষী বড়ো সকলোৱে ওলাই আহি কিনে 800+ আমি খাউৰুং প্ৰাইমাৰীত আমি আজি জইনিং কৰিছোঁ আৰু এতিয়া এইটো আমি সোণাই প্ৰাইমাৰীৰ অন্তৰ্গত এইটো নেপালপাৰা গ্ৰেজিঙত নেপালপাৰা গাঁৱত আজি আমি লগভগ ইয়াত 150ৰো অধিক আমাৰ গোৰ্খা ভাই আৰু আই মাতৃসকলে যোগদান কৰিছে কিয়নো আজি নেপালী এটা জাতিৰ নামেৰে এইটো গাঁৱটো চিনাকি আজি এইটো যি ৰেভিনিউ আছে এটা নেপালী জাতিৰ নামেৰে চিনাকি নেপালপাৰা কিন্তু এই নেপালপাৰাত আজি 17 বছৰ যি বি পি এফে ৰাজত্ব কৰিছে আঁচনিৰ নামত এটা মানে এটা খুঁটা অহা নাই ইয়াত কোনো ডেভেলপমেণ্টৰ কাম অহা নাই ইয়াত মন্দিৰবিলাক আছে ইয়াত বিভিন্ন অনুষ্ঠানবিলাক আছে ঘৰ স্কুল ভাঙা চিঙা এনেকুৱা অৱস্থাত আছে আজিলৈকে 17 বছৰ ৰাজত্বকালত এটা ইয়াতে মানে ইউ পি পিলৰ বি পি এফৰ লিডাৰবিলাক আছিল তেখেতসকলে অলপো অনুসৰণ নকৰাৰ কাৰণে আজি এই নেপালপাৰা গাঁৱটো অতি পিছপৰা হৈ আমি দেখি আছোঁ ইয়াৰ ৰাইজৰ লগত ৰাইজে মোৰ লগত যোগাযোগ কৰিছে এতিয়া যিহেতু মই ইউ পি পি এল 38 নম্বৰ ভৈৰৱকুণ্ড ব্লক সমিতিৰ এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী আছোঁ ইয়াৰ গোৰ্খাসকলে মোৰ লগত টচ কৰি আছে ইহঁতে আহি আছে দাদা এনেকুৱা সমস্যা সমাধান কৰিব লাগিব আমি ইউ পি পিলৰ হৈ আমি কাম কৰিম ইউ পি পিলত থাকি আমি কাম কৰিম আপোনাক আমি সহায় কৰিম আজি প্ৰমোদ বড়োক আমি এটা শক্তিশালী এটা নেতা হিচাপে আমি গঢ় দিব বিচাৰোঁ গোবিন্দ বসুমতাৰীক এটা শক্তিশালী নেতা হিচাপে গঢ় দিব বিচাৰোঁ যাতে ইউ পি পিএল এটা শক্তিশালী হওক বুলি তেখেতসকলে নিজে ওলাই আহি কিনে মোৰ লগত আলোচনা কৰিছে এই আলোচনা ক্ৰমে আজি এই নেপালপাৰাত আমি 150ৰো অধিক আমি দাদা ভাই আৰু আই মাতৃসকল ইয়াত জইনিং কৰিছে ইউ পি পিএলত এইটো এটা বহুত ডাঙৰ কথা হয় কিয়নো যদি মানুহবিলাক আহি পৰে ভাল কাম কৰি আছে আজি 3 বছৰৰ অন্তৰালত আমাৰ চৰকাৰে 3 বছৰ হ'ল 3 বছৰ অন্তৰালত ইমান ডেভেলপমেণ্ট কৰিছে যে ৰাইজে নিজে জানি আছে আজি হাগ্ৰামা মহিলাৰীয়ে যি 17 বছৰ ৰাজত্ব কৰিছিল আমাৰ গোৰ্খাসকলৰ বিভিন্ন সমস্যা আছিল ইয়াত মাটি বাৰীৰ সমস্যা আছিল ভূমিৰ সমস্যা আছিল বিভিন্ন জাতীয় সমস্যাবিলাক আছিল ইয়াত যিটো বিটিআৰত বেল্ট এণ্ড ব্লক 6টা জনগোষ্ঠী প্ৰটেক্টেড ক্লাছত পৰে যে গোৰ্খাৰ পৰা আদিবাসীসকল 6টা জনগোষ্ঠী প্ৰটেক্টেড ক্লাছত পৰে সেই প্ৰটেক্টেড ক্লাছৰ জনগোষ্ঠীক এনেকুৱা প্ৰত্যাৰণা কৰিছে এনেকুৱা মানে বঞ্চিত কৰিব বিচাৰিছে হাগ্ৰামা মহিলাৰী চৰকাৰে যে মানুহবিলাকে গম পাইছে আজি 17 বছৰ এতিয়া মানে হাগ্ৰামা মহিলাৰীয়ে চিঞৰি কৈ আছে মই আমাৰ চৰকাৰ আকৌ আহিলে আমি মাটিৰ পাট্টা দিম আমি তেনেকৈ কৰিম আমি জনসাধাৰণ যি ভূমিহীন মানুহ আছে সিহঁতক ভূমি দিম এনেকৈ কৈ আছে চিঞৰি কৈ আছে আজি 17 বছৰ যিটো শাসনত আছিলে যি এটা চিফ এক্সিকিউটিভ হৈ আছিল তেখেত সেই দিনত তেখেতে কিয় এইবোৰ সমস্যা সমাধান কৰিব নোৱাৰিলে সেই জাতিবোৰক কিয় এইবোৰক ভূমিৰ সমস্যাবিলাক সমাধান কৰিব নোৱাৰে সামান্য এটা কথা এইটো বেল্ট এণ্ড ব্লকত আমি নেপালী গ্ৰেজুৱেশ্যন কাল্টিভেটত আছোঁ এইটো নামেৰে জনাজাত হয় কিন্তু ইয়াত এটা আমি 17 বছৰ আমাৰ বিভিন্ন সংগঠনে দল সংগঠনে গোৰ্খা দল সংগঠনে তেখেতসকলক জনাইছে ছাৰ আমি ইয়াত মানে নেপালী গ্ৰেজুৱেশ্যন কাল্টিভেটৰটো হটাই এটা গোৰ্খা শব্দ ইনক্লুড কৰিম বুলি তেখেতসকলক জনাইছে তেখেতসকলক বিভিন্ন মেমৰেণ্ডাম দিছে কিন্তু তেখেতে কেতিয়াও মানে এই জনগোষ্ঠীৰ কাৰণে একো কাম কৰিব পৰা নাই এতিয়া প্ৰমোদ বড়ো চৰকাৰ অহাৰ লগে লগে ইউ পি পিএলৰ চৰকাৰ অহাৰ লগে লগে প্ৰমোদ বড়ো ছাৰে যে 3 মাহৰ অন্তৰত এটা NOC পঠাইছে ইয়াত আমাক গোৰ্খা শব্দ ইনক্লুড হ'লে আমাক একো আয় আপত্তি নহ'ব বুলি NOC এটা নন অবজেকশ্যন চাৰ্টিফিকেট পঠাইছে সেই নন অবজেকশ্যন চাৰ্টিফিকেটৰ মাৰফত আজি ইয়াত যি নেপালী গ্ৰেজুৱেশ্যন কাল্টিভেটৰ আছে তাত গোৰ্খা শব্দ ইনক্লুড হ'ব পাৰিছে এইটো কথা বহুত ডাঙৰ কথা এইটো গোৰ্খা সমাজে উপলব্ধ কৰিছে এই উপলব্ধ কৰাৰ কাৰণে আজি BPF-ৰ পৰা পৰিত্যাগ কৰি কিনে আজি ইউ পি পিএলত মানুহবিলাক আহি আছে আৰু জইনিং কৰি আছে আৰু মই এটা কথা ক'ব বিচাৰোঁ
ইয়াত ভূমিৰ অধিকাৰৰ কাৰণে আমি পাট্টা দিম ফলনা দিম এইটো 17 বছৰতো দিব পৰা নাই কিন্তু এতিয়া আমাৰ চৰকাৰে ইউপিপিএল চৰকাৰে যিটো আমাৰ ছাত্ৰ সংগঠন গোৰ্খা ছাত্ৰ সংগঠনে এটা গণতান্ত্ৰিক পদ্ধতিৰে এটা আন্দোলন চলাইছিল ইয়াত ভূমিৰ সমস্যা সমাধান কৰিবৰ কাৰণে আৰু সেই সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰমোদ বড়োৰ নেতৃত্বত যি এটা গোৰ্খা 5জনীয়া ছাত্ৰ সংগঠনৰ গোৰ্খাসকল আৰু 5জন চৰকাৰী কৰ্তৃপক্ষক লৈ কিনে এটা কমিটি গঠন কৰি দিয়া হ'ল এই কমিটিয়ে এতিয়া ভূমিৰ সমস্যাটো ক'ত কি সমস্যা আছে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ সাব ডিভিজনত বা সাৰ্কল অফিসত গৈ সাৰ্কল অফিচাৰৰ লগত যোগাযোগ কৰি কিনে গোৰ্খাসকলৰ ভূমিৰ সমস্যাটো কি হয় কেনেকা ধৰণে আমি এই সমস্যাৰ পৰা নিজাত পাম বা এই সমস্যাটোখন আমি সমাধান কৰিব পাৰোঁ বুলি এই কমিটি এটা বাৰ্তালাপ কৰিব এতিয়া এই কমিটিয়ে কাম কৰিব এতিয়া 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে ডাঙৰীয়াই একো সমাধান কৰি দিব পৰা নাই ভূমিৰ সমস্যাটো এতিয়া কৈ আছে ভূমিৰ সমস্যা সমাধান কৰোঁ কিন্তু এতিয়া ইউপিপিএলে কমসে কম এতিয়া এটা কমিটি গঠন কৰি দিছে এইটো ভূমি সমস্যা সমাধান কৰিবৰ কাৰণে এতিয়াতো মানুহবিলাকে বুজি পাইছে যে কোনটো চৰকাৰে পজিটিভ হিচাপে গোৰ্খাসকলক আদৰণি জনাই আছে ইয়াত গোৰ্খা নট অনলি গোৰ্খা ইয়াত 23টা জনগোষ্ঠী আছে 23টা জনগোষ্ঠীৰ সমস্যা সমাধানৰ কাৰণে আৰু এই বিটিআৰটো উন্নত কৰিবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যি কাম কৰি আছে এইটো মানে সহাৰণীয় কাম হয় এইটো মানে সকলো পাব্লিকে বুজি পাইছে আজি হাগ্ৰামী মহিলাৰীয়ে কিমানে নাকান্দক কিয় আজি বিপিএফৰ লিডাৰবিলাকে যিমানে নাকান দিয়ক কিয় কিন্তু বিপিএফক আৰু মানুহে কেতিয়াও বিশ্বাসত ল'ব নোৱাৰে এইটো কথা সকলোৱে ৰাইজে ইয়াত অৱগত কৰি যি জইনিং হিচাপে তেখেতসকলক প্ৰত্যুত্তৰ দি আছে আজি ইউপিপিএলত যিবিলাক ভাষ্ট মানুহবিলাকে গেদাৰিং হিচাপে ইয়াত জইনিং দি আছে এইটোৱে বিপিএফৰ কাৰণে এটা প্ৰত্যাহ্বান এইটোৱে বিপিএফক এটা চেলেঞ্জ দিছে ৰাইজে যে আমি 17 বছৰত আপোনালোকে একো কাম কৰা নাই সকলো জনগোষ্ঠীক আপোনালোকে বিচ্ছেদ কৰিব এই ভূমিৰ পৰা বিচ্ছেদ কৰিব বিচাৰিছে বুলি আজি ৰাইজে মানে এটা যি এটা বানপানীৰ নিচিনা ওলাই আহিছে মানুহবিলাকে আৰু ইউপিপিএলত যোগদান কৰি আছে এইটোৱে আমাৰ ইউপিপিএলৰ কাৰণে এটা ডাঙৰ কথা হয় আৰু এইটো এটা ইউপিপিএলৰ প্লাছ পইণ্ট হয় থেংক ইউ